क्या गाते हो आप? पंद्रह को यार गासा नहीं दे सूरज देखे मरना को बाइक था So hey guys, welcome back to the YouTube channel. It's me Parker. So guys, আজি যাব ওলাইছো এতিয়া মানে আমাক এটা দাদাই ইনভিটেশ্যন দিছে আপোনালোকক কৈছো ক'ত যাম আপোনালোকে গমে পাব আৰু এতিয়া আজি বতৰটো বৰষুণ পুৰা ৰাতি পুৰা বৰষুণ দি আছিল আৰু এতিয়া বৰষুণ দিয়ে আছে অলপ অলপ So guys, এতিয়া টাইম হৈছে টাইম কিমান হৈছে 11:38 হৈছে টাইম এতিয়া যাব ওলাইছোঁ আমি দাদাৰ ইনভিটেশ্যন দিয়া জেগালৈ আপোনালোকক কৈছোঁ বহুত ভাল জেগাই হয় আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাযাব গম পাব আৰু আজি বাইকখনে লৈ যাম আৰু এইটো হেলমেট লৈছোঁ এতিয়া এইটো হেলমেট এখন বাইক লৈ যাম কুলিকো লৈ যাম কুলি আছে ঘৰত কুলিক ঘৰৰ পৰা লৈ কিনে আমি ডাইৰেক্ট আপোনালোকক ক'ত লগ পাইছোঁ চাওঁ হেলমেটৰ মাউণ্টটো অনা নাই যে চ' মানে গোপ্ৰটো আনিছোঁ গোপ্ৰ দি ব্লগ কৰিম অলপ পিছত এতিয়া ফোনেদি কৰি আছোঁ চ' ডাইৰেক্ট পুলিচে ঘৰৰ পৰা আপোনালোকক অলপ যাই কেনে যদি বৰষুণ য'তেৰে তাতে আপোনালোকক মানে লগ পাইছোঁ আমি এতিয়া ফাইনেলি শুৱালকুছি পালোঁ আৰু এইটো কুলিও হেলমেট মাৰি উঠি ত' গাইজ এতিয়া আমি যাই আছোঁ এইটো এই ৰাস্তাটোত মানে আপোনালোকক কৈছোঁ ক'ত যাই আছোঁ আপোনালোকে মানে ভিডিঅ'টো স্কিপ কৰি নাযাব গ'লে আপোনালোকে দেখাই দিম বহুত ভাল জেগাত যাই আছোঁ এটা আপোনালোকে এইটো অলপ টাইটেল থাম্বনেইল চাই গমেই পালে ক'ত যাই আছোঁ ত' আপোনালোকক দেখাই দি আছোঁ ৰাস্তাটো কোনপিনেদি যাব লাগে ত' আপোনালোকে যোনটো শুৱালকুছি গেট পাব গেটটোৰ পৰা শুৱালকুছি গেট নহয় সেইটো কি বুলি কয় ইয়াতে এটা মন্দিৰ পায় নহয় আপোনালোকক যোৱাতে মই দেখাই লৈ যাম কোনটো মন্দিৰ সেইটো মন্দিৰৰ পৰাই মানে লেফ্ট আহিব লাগে মানে লেফ্ট আহি কেনে আপোনালোকে এইটো চাইডেদি যাই থাকিব লাগে আপোনালোকক কৈছোঁ এতিয়া মই গাড়ী চলাই আছোঁ মাউণ্টটো অনা নাই ত' তাতে লগ পাইছোঁ जो गाए दिल मेरा पर तुम सुन ना पाए हमारी बात ओए चुरा के दिल दे ইউ টাৰ্ণ মাৰি কেনে এইটো ৰাস্তা যে আছে এইটো এইটো ৰাস্তা সৰু দিব লাগে আৰু তাৰে পিছত আপোনালোকক কৈছোঁ ত' গাইছ এখন ৰিজৰ্ট নহয় আগৰখন আপোনালোকক দেখাইছোঁ जो गाए दिल मेरा पर तुम सुन ना पाए পাই গ'লোঁ এখন হ'ল স্পা ৰিজৰ্ট চিল্ক ৰোড স্পা ৰিজৰ্ট এখন হ'ল এখন এতিয়া মানুহ আহিব ইয়াতে ত' আমি অলপ চাওঁ চ' গাইজ আপোনালোকে আহিকে এনেকৈ গ্ৰীনাৰী এটা পৰিৱেশ দেখিব চ' গাইজ এনেকৈ যদি বৰষুণ বতৰত এনেকৈ গ্ৰীনাৰী থাকিব দেই মজাই বেলেগ চ' আপোনালোকক লৈ যাই আছোঁ একটা ক্যামেরাতে ধর দাদাটোৰ নামটো পাহৰি গ'লোঁ দাদাটোৰ নামটো সুধিম তাতে যাই কেনে এখনে হ'ল ৰিজৰ্টখন ভাল লোকেশ্যনত বহিম গোৱাৰ ফিল্ড তাতে লয় বোলে ই গাড়ী চকৰি দেখা পালে পাতলা হৈ যায় একদম চকৰি তাত গাইজ এতিয়া মানে
আপোনালোকক হেলমেট দুটা ৰাতি থৈ আহিলোঁ দাদাক অলপ পিছত আপোনালোকক দেখাই দি আছোঁ আৰু চিনাকি কৰি দি আছোঁ এই ইয়াতে বহিব পাৰি ইয়াতে বহো লাদেনে মোৰ দেতে তাই নৰদে ক'বাই থা গাইছ নকয় কিয় জোৰছে কওঁ আৰু জোৰছে কওঁ এনেগিলা নাম নকয়েই চুৰ চ' গাইছ বৰষুণ হ'লে ইয়াতে বহি বেছি ভাল লাগিব চ' গাইছ ইয়াতে বহিম কাৰণ ফটো ইয়াতে বহিবি না তাতে বহিবি শ্বিলঙৰ ফিল্ডটো ল'ব লাগিব তাতে নহ'ব এতে বহি কেনে ইয়াতে অলপ ফটোবোৰ মাৰিম অলপ মুচি দিলে ভাল আছিল শ্বিলঙৰ ফিল্ডটো ল'ব লাগিব ক'ত বহিবি ইয়াতে বহিবি না এতে বহি দে চ' গাইছ আমি ইয়াতে বহিম ইয়াতে পানী হৈ আছে পানীবোৰ অলপ মুচি দিয়ক মুচি দি কেনে আপোনালোকক আমি অলপমান দেখাই দিওঁ চ' গাইছ ইয়াতে কিন্তু বহুত ভাল লোকেশ্যন হয় আৰু ডিছেছবোৰ কেনেকুৱা হয় আপোনালোকক কৈছোঁ অলপ কিবা খাই কেনে আমি টেষ্টবোৰ কৈছোঁ চ' আৰু চকুত কি আলছি চাচোন এক কুনি কামাইছিল এনো কোনো নাকামৰে এক মহে কামৰাব কোনিনো কামৰাব গা চা নুধা চলি গা ধুই আহি মই গা ধুয়ে আহিছোঁ মই দিনটোত দুবাৰকৈ গা ধুওঁ আকলেক চুবা আকলেক ৰাত रात क्या गा तू बोले रहा नहीं जाता तड़प ही ऐसी है ना सो गाइस এতিয়া আমি ইয়াতে ৰহি আছোঁ কোনো নাহেচোন ছাৰ্ভিচটো ইমান ভাল নহয় নেকি মানুহে নাইচোন চ' গাইছ মই দাদাক এটা কল কৰি দিওঁ কল কৰি ইয়াতে মুচি দিব দিওঁ আমি ইয়াতে বহিম চ' গাইছ ইয়াতে নবহো ইয়াতে পানী আছে চ' এইখনত বহো খুলিব ব'লা চ' গাইছ আমি এতিয়া সেইখনত বহিব যাই আছোঁ ফটো আছে মোক এডিট কৰিব দিছে হা কোনি কি ইয়াতে মোক ফটো আছে তোক ফটো মাৰছি মোক ফটো মাৰা নাই কোনি এডিট কৰিব দিলে বুলি এডিট কৰিব দিছোঁ আচ্ছা মই ফটো এডিট কৰোঁ তাৰমানে ইয়াতে এই দুখন জিকা নাই সেইখন আৰু এখন আমি ইয়াতে বহো আমি ছাতাৰ তলত বহি আছোঁ এতিয়া ক'ত তলত আমব্ৰেলা এই আমব্ৰেলা বুলি জানা হৈ গ'ল আজি আমব্ৰেলা জানা হৈ গ'ল ঠিক আছে ক'ত পঢ়িছিলি ইংলিছ বানানটো কৈছোন কথা নহয় ইংলিছ স্পেলিং নাজানে ইংলিছ মিডিয়ামত পঢ়িছিল বোলে আৰু ৰাতি কি কৈছিলি ৰাতি মানে হাঁহৰ মাংস দি মানে ভাত খাই আছিলোঁ খাই থাকোঁতে ই কি কৈছিল তাৰপিছত আলু কমকৈ দিছে মানে আলু কমকৈ দিয়ে আৰু এক আলু লাগে বোলে তাৰপিছত আলু লাগা আৰু কি বুলি কৈছিল হা পাইছোঁ কৈছে কি মায়ে মোক আলু খাব দিছিল আলু ল'লে আলু দিয়া নাছিল মই কৈছোঁ মোক মায়ে আলু খাব দিছিল বাপা তই বুজিছি যা বড়া হাৰামি হ বেটা মায়ে মোক কৈছিল বাপা তই য'তে নাযা পৃথিৱীত তই য'তে নাযা তই আলু খাবি মই কেনে আলু এহঁতক আলু ভাত খালোঁ আলু মই আলু দিয়া নাই ৰাগ উঠি গৈছে মোৰ খং উঠি গৈছে মই কৈছোঁ মই আলু লাগব নহ'লে ভাত চাত মই নাখাওঁ কেনে আলু খাইছোঁ আলু খাৱা চলি আছে চ' গাইছ আৰু মেইন কাউণ্টাৰ হ'ল এই ইয়াতে হয় এইটো মোৰ বেক চাইডে যোনটো আছে আমি ইয়াতে বহি আছোঁ ইয়াৰ পৰা এটা দুটা ফটো মাৰোঁ থাম্বনেইলৰ কাৰণে আৰু আপোনালোকক দেখাই দি আছোঁ চ' গাইছ বহুত টাইম হৈ গ'লচোন মানুহ অহাই নাই কি কবি মানুহ মাৰিম মই কিন্তু এলা চিয়েতেৰে মোক খালত দলি মাৰি দিম মাৰব চ' গাইছ সি এনেই ফাল্টু কৰি আছে মানুহচোন অহা নাই বহুত টাইম হ'ল আৰু এটা ফোন কৰোঁ তাক অৰ্ডাৰটো তোৰ ল'ব আহিব লাগে পুৱা আকৌ অহা নাই মই তই কি ভাবিছ তো মই টুকটুক দাঙি লৈছোঁ ফোন কৰিছোঁ ৰ হেল্ল' দাদা অৰ্ডাৰটো ল'ব আহিব লাগিছিল না বৰষুণ পোৱা নাই ইয়াতে মানে ছাতাৰ তলত বহিছোঁ এটা
অঁ সেই মেনুখনে দিয়া নাইচোন মেনু নাই পোৱা তাতে যাই কেনে দি আহিম নেকি অঁ ঠিক আছে চ' গাইজ দাদা তাতে মাতিছে দাদা তাতে লগ পাইছোঁ আপোনালোকক কৈছোঁ তাতে মাতিছোঁ চ' গাইজ আমি তাতে যাওঁ তাতে যাই কেনে মইতো ঘুমাম কিন্তু চ' গাইজ তাতে যাই কেনে অৰ্ডাৰটো আমি চাই আহোঁ মেনুখনত কি আছে আৰু তাতে অৰ্ডাৰটো দিম এই আমব্ৰেলালৈ ফটো মাৰি আছে চ' গাইজ আমি তাতে যাওঁ তাতে যাই কেনে আপোনালোকক অৰ্ডাৰটো কি দিলোঁ আপোনালোকক কৈছোঁ ये मन न माने मिली जो ये जो याद मिल के अब बाटे तेरे नाम চ' গাইজ ইয়াতে গ্ৰীনাৰীৰ মাজত পূৰা ইয়াতে আমি বাহিৰত নাখালোঁ কাৰণ পানী পৰি আছিল চ' ইয়াতে আমি ভাত অৰ্ডাৰ দিছোঁ এতিয়া টাইম হৈছে 1:28 হৈছে চ' এতিয়া ভাত খোৱাৰে টাইম সেইকাৰণে ভাত অৰ্ডাৰ দিছোঁ ইয়াতে আছে ভাত ইয়াতে আছে দাল ফ্ৰাই আৰু ইয়াতে আছে চিকেন কাৰী দেখাব নালাগে বুলি আমাৰ আৰু শখ লাগছি না চ' ভাতটো বাৰ এনেকৈ পৰব এনেকৈ হালে লৈ কেনে দি নহ'লে চাচা মোক দি চ' গাইজ মই ইমান ভাত নাখাওঁ মোৰে সেনেকৈ হ'লে হ'ব চ' গাইজ ইয়াতে দালি লৈছোঁ অলপ লৈ কেনে এতিয়া অলপ খাই চাওঁ কেনেকুৱা লাগে টেষ্টি হয় কিন্তু চ' আমি খাওঁ আপোনালোকে চাই থাকক रहा नहीं जाता तड़प ही ऐसी है ना दिल मेरा पर तुम হাত লাগে গাইজ এখন নালাগে এই কৈছিলি শুনছে না মই দিন আগবাঢ়ি চ' গাইজ এতিয়া খাই লৈ কেনে আহি অলপ ইয়াতে ৰেষ্ট লৈ আছোঁ ইয়াতে এই কুলি ইমান খাইছে কুলিক চাচোন ভৰি চৰি তুলি লৈছে কুলি নিজৰ ঘৰ বুলি ভাবিছে কুলি চ' গাইজ খাই কেনে অলপ টোপনি লাগে যাওঁচোন इलाका अपन का कानून अपन का काट डालेगा চ' গাইজ খাই কেনে অলপ টোপনি লাগে সেইকাৰণে অলপ বহিলোঁ इच्छा बार नहीं दुनिया राजी মই দুনিয়া খাওঁ নাই এই ইয়াত চাওঁ চ' গাইজ দাদাৰ লগত আপোনালোকক চিনাকি কৰাই দিছোঁ তাৰে পিছত আমি ঘৰত যাম চ' অলপ পিছত লগ পাইছোঁ इल्डियन গাইজ মই যে দাদাটোৰ কথা কৈছিলোঁ এইটোৱে হয় এজন দাদা চ' দাদাটোৰ নামটো কৈ দিয়ক মই শ্ৰী অমৰজ্যোতি মল চিল্ক পাৰিজাতৰ জেনেৰেল মেনেজাৰ হয় চ' দাদা আজি মাতাৰ কাৰণে মই থেংক ইউ চ' মানে ইয়াতে থাকিবও পাৰি ন থাকিব পাৰি আমাৰ মানে টোটেল তিনিটা কেটেগৰীত 10টা ৰুম আছে সেইবিলাক ৰুমবিলাক ডাবল অকুপেঞ্চিৰ হয় 2000 টকাৰ পৰা আৰম্ভ হয় 2000 টকাৰ ৰুম আছে এক্সিকিউটিভ ৰুম 2000 প্লাছ GST আপোনাৰ 3500 টকা প্লাছ GST আছে 5500 টকা প্লাছ GST আছে তিনিটা কেটেগৰীত টোটেল 10টা ৰুম আছে কিন্তু অলপ জেগাখিনি অলপ ভিতৰ চাইডে হৈছে অলপ ভিতৰুৱা জেগা হয় তথাপি মানুহবিলাকে আহে ৰিজৰ্টত আহে মানুহ এখন ৰিজৰ্ট হ'ল চিল্ক স্পা ৰিজৰ্ট এইখিনি গন্ম বুলি কয় ইয়াত আহে মানুহবিলাক জেগাখিনিৰ নাম এইখিনি আপোনাৰ গন্ম বুলি কয় হয় মই ডিছক্ৰিপশ্যন বক্সত আপোনালোকক সেইটো দি দিম মানে লোকেশ্যনটো দি দিম আৰু দাদাকতো লগ পাব ইয়াতে লগ পাব আহিলে হয় নিশ্চয় ফোন কৰিব কণ্টেক্ট নম্বৰ থাকিব মোৰ আহিব আপোনালোক দাদা কিবা এটা ডিছকাউণ্ট দি দিব হ'ব নিশ্চয় দি দিম চ' এতিয়া আমি যাওঁ আমি ঘৰতে যাম এতিয়া চ' গাইজ আপোনালোকে এই ৰিজৰ্টখনত আহিব বহুত ভাল মানে ৰেচপঞ্চে পাইছোঁ দাদা এইটো কৈ দিলে আপোনালোকক কি পায় চ' খুলিব বহুত টোপনি লাগি আছে গাইজ চ' এতিয়া যাওঁ যাই কেনে ডাইৰেক্ট
এতিয়া আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ আৰু ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিম চ' লগ পাইছোঁ টিল দেন বাই বাই तेरे नाम